বন্ধু বান্ধৱীসকল, আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গিজিয়াৰ ডাবল2 ব্লকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে কি হ'ল, আজি বিশ্ব পৰিৱেশ দিৱস। তাতে আজি মানে কি হ'ল, আমাৰ সদৌ ধেমাজি জিলাৰ শ্ৰমিক সন্থা উদ্যোগত গছপুলি ৰোপণ কৰা আজি পদক্ষেপ লৈছে 1 কিলোমিটাৰ। তাকে যাওঁ বুলি ওলাইছোঁ, তালৈ নিমন্ত্ৰণ কৰিছিলে মোক, তালৈ যাওঁ বুলি ওলাইছোঁ। গৈ থাকোঁ ব'লক। খালি মানে কি হ'ল, এতিয়া যাওঁতে ভিডিঅ' কৰি যাব নোৱাৰোঁ ৰাস্তাত। মই মানে কি হ'ল অকলে যাম, আৰু বাইকত মানে কি হ'ল কেমেৰা ষ্টেণ্ড নাই মোৰ ঘৰত। সেইটো কাৰণে এইটো ভিডিঅ'টো ইমান এইডোখৰত অফ কৰি লৈ তাতে গৈ ৰখামগৈ, আপোনালোকক চাই থাকিব। যিহেতু বিশ্ব পৰিৱেশ দিৱস, আৰু পৰিৱেশ দিৱসৰ সংগতি ৰাখি আমি সদৌ ধেমাজি জিলাৰ নিৰ্মাণ শ্ৰমিকৰ উদ্যোগত আজি বাহৈটিং গাঁৱৰ তিনিআলিৰ পৰা 1 কিলোমিটাৰ দৈৰ্ঘ্য পথ আমি বৃক্ষৰোপণ কৰা কাৰ্যসূচী হাতত লৈছোঁ। আৰু আশা ৰাখিছোঁ যে গোলকীয় যি উষ্ণতা, এই উষ্ণতাৰ প্ৰতি আমি লক্ষ্য ৰাখি আজি যিটো বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ, কাৰণ এই গোলকীয় উষ্ণতাই আমাৰ সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰিছে। আৰু বৰ্তমান যিটো উষ্ণতা, এই উষ্ণতা তীব্ৰ গতিত বৃদ্ধি পাইছে। সেয়েহেতু আমি আমাৰ পৰিৱেশবিলাক যাতে বিনষ্ট নহয়, তাৰ কাৰণে আমি ধেমাজি জিলাৰ নিৰ্মাণ শ্ৰমিকৰ উদ্যোগত আজি 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ প্ৰতিজন শ্ৰমিকেই ইয়াত অংশগ্ৰহণ কৰিছে, আৰু বহু শ্ৰমিক আহি আছে, তেওঁলোকো আহি পাবহি। আমি যাতে সুদূৰ ভৱিষ্যতে নৱপ্ৰজন্মকো জীয়াই ৰখাৰ কাৰণে পৃথিৱীৰ যিটো ভাৰসাম্য, এই ভাৰসাম্য যাতে বিনষ্ট নহয়, তাৰ কাৰণে আমি আশা ৰাখি আজি বৃক্ষৰোপণৰ কাৰ্যসূচী গোবৰ সাৰ দিছে ন? নয়ন দোকানতে হ'ব। চাউল দিয়ে আছে। এই কোনে কোনে আমটো মাটি দি থব লাগে। আজি বিশ্ব পৰিৱেশ দিৱসৰ আজি সকলোৱে ওলাই আহিছে গছপুলি ৰোপণ কৰিবলৈ ৰুবলৈ। দেখিছে নহয়, সকলো ৰাইজে ওলাই আহিছে। গাঁৱৰ মানুহ যে ঘৰৰ পৰা উঘালি আনিছে নাহৰ পুলি আৰু জামুক আৰু শিলিখা পুলি ৰুবৰ কাৰণে। আমি এতিয়া বাহটিং গাঁৱত আছোঁ। বাহটিং গাঁৱত শ্ৰীমানী বাহটিং গাঁৱত ৰুব লৈছোঁ। তিনিআলি মূৰতে নাহৰ পুলি এটা বাওঁতে সোঁৱাতে কোনফালে যাবলৈ ৰাইজক ক'বলৈ ভাল। ধেমাজি জিলা সদৌ ধেমাজি জিলা আপোনাৰ শ্ৰমিক সন্থা উদ্যোগত আজি পৰিৱেশ দিৱসৰ গছপুলি অৰ্পণ কৰিছে। 1 কিলোমিটাৰ দৈৰ্ঘ্য ৰুবলৈ চেষ্টা কৰিছে সকলোৱে। আমাৰ লগত আছে গুণিব দেউৰী আৰু বিপ্লৱ গগৈ ডাঙৰীয়া। এইফালেও আছে মন্টু গগৈ ডাঙৰীয়া আছে। পৰিৱেশটো ৰাখিবলৈ হ'লে এনেকৈয়ে সকলোৱে ওলাই আহিব লাগিব।
সকলোৱে গছপুলি ৰুব লাগিব। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো যোৱা দেখিছোঁ লৈ গছপুলি স্কুলত ৰুবৰ কাৰণে। পাৰিলে তাতো এপাক সোমাম, চাই থাকিব যদি সময় হয়। আমি ৰ'দত ৰখি আছোঁ, এইখিনি গছপুলি ৰুইছোঁ। এতিয়া এইখিনি গছপুলি যেতিয়া ছাঁ দিব তেতিয়া কিমান ভাল লাগিব। বাটে যোৱা ৰাইজৰ কাৰণে বহুতখিনি সুবিধা হয় গছপুলি ৰুলে ৰাস্তাৰ কিনাৰত। সেইটো কাৰণে সকলোৱে গছপুলি ৰাস্তাৰ কিনাৰত ৰুব লাগে। বাটে যোৱা মানুহৰ কাৰণে, আলহী দুলহী ৰাস্তাটো ছাঁ পৰি থাকিলে কিমানখিনি শান্তি গৰম দিনত, নহয় জানো? সেইকাৰণে সকলো ওলাই আহিব লাগে ৰুবলৈ। এয়া আমাৰ মাজত উপস্থিত আছে আমাৰ জনপ্ৰিয় ইউটিউবাৰ ভাইটি। তেখেতে মানে আজি বিশ্বৰ পৰিৱেশ দিৱসৰ সংহতি ৰাখি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সদৌ ধেমাজি জিলা নিৰ্মাণ শ্ৰমিকৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতৰ এই ইউটিউব চেনেলটি যোগেদি আমি জনাব বিচাৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষ পৃথিৱী বিশ্বৰ যিটো পৰিৱেশ দিৱস, এই পৰিৱেশ দিৱসটো যাতে আমি সুচাৰুৰূপে পালন কৰি তেখেতৰ চেনেলটোৰ যোগেদি তেখেতক আগবঢ়াই নিয়াৰ কাৰণে আমি আমাৰ মৰমৰ ভাইটিক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈ তেখেতৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে আমাৰ ধেমাজি জিলা শ্ৰমিক ইউনিয়নৰ হৈ তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি এতিয়া বিশ্ব পৰিৱেশ দিৱসৰ গছপুলি অৰ্পণ কৰা ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। হ'ব আৰু বাই।